ছাগলীৰ কাৰণে নে গৰুৰ কাৰণে নে গৰু ছাগলী মহ যিমান আছে হাতীলৈকে খাব এইটো এইটো আমি মাটিৰ তলত আধা লগাই দিওঁ তাৰমানে আধা ওপৰত থাকে আধা তলত থাকে আৰু লাহে লাহে এনেকৈ কুকি ওলাই যায় এনেকুৱা ঘাঁহ। নমস্কাৰ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি পুনৰ এই নেপিয়াৰ গাছৰ খেতিডৰালৈকে আহিছোঁ। আজিৰ পৰা 2 মাহ 3 মাহ আগত এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে সকলোৱে দেখিছে নিশ্চয়। এগৰাকী শিক্ষিত ব্যক্তি দিদাৰ হুছেইন, তেওঁ ইয়াত প্ৰায় 11 বিঘা মাটি এটা নেপিয়াৰ গাছৰ খেতি কৰিছে। এতিয়া ধুনীয়া, যিহেতু বাৰিষা আহিছে, ধুনীয়া এটা পৰিৱেশ হৈছে, একদম সেউজীয়া আৰু ইমান ওখ ওখ হৈছে। গতিকে আজি পুনৰ এটা ভিডিঅ' কৰাবৰ মন গ'ল। সেইকাৰণে আচলতে গৰু মহক খুৱাবৰ কাৰণে এই খেতিটো কৰা হয় নেকি, বা ছাগলীক খুৱাবৰ কাৰণে কৰা হয় নেকি, বা বিভিন্ন ব্যৱসায়িক ক্ষেত্ৰতো এই যে নেপিয়াৰ গাছৰ খেতি কৰি যথেষ্টখিনি লাভালাভ হ'ব পাৰি, সেই কথাই জানিম। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। নমস্কাৰ, আপোনালোকে চাই আছে বিনন্দীয়া অসম ইউটিউব চেনেল। আৰু দাদাই ভালেকেইদিনৰ আগত মোৰ তাত আহিছিল আৰু মই সেইটো টাইমত অলপ কাম কৰা অৱস্থাত আছিলোঁ। আৰু আপোনালোকে যদি চোৱা নাই সেইটো ভিডিঅ', আপোনালোকে এবাৰ যাই চাব। তাৰমানে দাদাক মই কৈছিলোঁ যে দাদা আপুনি কমচে কম 2 মাহ পিছত আহিব আৰু মোৰ যিটো খেতি আছে এবাৰ চাব, তাৰমানে বেলেগ ধৰণৰ হ'ব। আৰু আজি দাদা ইফালে গৈ আছিল, মই দাদাক মাতিলোঁ, দাদা আজি এবাৰ এটা ভিডিঅ' বনাব নেকি মোৰ খেতিৰ। কাৰণ খেতিটো আপোনাক চাই আছে, বহুতে ধুনীয়া দেখা গৈ আছে। আপোনালোকে এইটো চাব পাৰিব, এইটো আছিল ইণ্ডোনেছিয়ান স্মাৰ্ট নেপিয়াৰ। এইটো সেইটো টাইমত বহুত সৰু সৰু আছিল আৰু এতিয়া চাওক মোৰ প্ৰায় কঁকাললৈকে হাইট লৈ লৈছে। আৰু ইফালে আপোনালোক পিছফালে চাব 4G বুলেট ছুপাৰ নেপিয়াৰ আছে, তাৰ হাইট এতিয়া কমচে কম দাদা 14 ফুট হ'ব না? 14 ফুট হৈ যাব, 14 ফুট আৰামছে 14 ফুট হ'ব। বলক আজি আপোনাক এইটো খেতিৰ বিষয়ে মই ধুনীয়াকৈ আলোচনা কৰিম। এইটো একচুৱেলি আপোনাক বিজনেছ হিচাপে ল'ব পাৰে না নাই, না খালি গৰু ছাগলীৰ কাৰণেই আপোনালোকে ল'ব পাৰে, এইটো আপোনাক এইটো ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিম। প্ৰকাণ্ড ডাঙৰ 4G বুলেট ছুপাৰ নেপিয়াৰ। দাদা যিটো টাইমত আহিছিল সেইটো টাইমত আমি এইটো খেতি তাৰমানে অলৰেডি কাটি বিক্ৰী কৰিছিলোঁ। দাদা যোৱাৰ প্ৰায় আমি এসপ্তাহ পিছত আমি এইটো খেতি চাফ কৰিলোঁ। চাফ কৰাৰ পিছত আজি প্ৰায় 2 মাহ 15 দিন 20 দিন এনেকুৱা হ'ব চাগে। বহুতখিনি মোটামুটি বহুত ডাঙৰ 12 ফুট 10-12 ফুট হৈ গৈছে। এইটো কিছুমান জেগাত 14 ফিটলৈকে হাইট হৈ গৈছে। আৰু এইটো চাব পাৰিব, এইটো এটা নতুন ভেৰাইটি আমি লগাইছোঁ। তাৰমানে কি হৈছে, এইটো একচুৱেলি যিটো অৰিজিনেল নাম এইটো গুৱাটামালা বুলি কয়, আৰু এইটো গুৱাটামালা কাণ্ট্ৰিৰ পৰা আহিছে। যেনেকুৱা আমাৰ ভাৰত এটা দেশ, তেনেকুৱা গুৱাটামালাৰ নামৰ এটা দেশ আছে, তাৰ পৰা আহিছে এইটো। আৰু এইটো আমি টেষ্টিঙৰ কাৰণে লগাইছোঁ, কাৰণ বাহিৰত এইটো ভাল ডিমাণ্ড চলি আছে আৰু কিছুমানে এইটোক আমেৰিকান 5G বুলি মাতি আছে। দিদাৰ হুছেইনে তেওঁৰ বিভিন্ন ভেৰাইটিৰ লগতে আৰু এটা বিশেষ এটা ভেৰাইটি এটা তেওঁ লগাইছে। এইটো হৈছে ৱাটাৰ কিং, কি আছিলে, ৱাটাৰ কিং নেপিয়াৰ। এইটো তাৰমানে বিশেষত্ব হৈছে যে এইটো বানপানী, যিহেতু অসম এখন বানপানীৰ ৰাজ্য এখন, যথেষ্ট বানপানী হয়, গৰু ছাগলীৰ বিভিন্ন মানে খাদ্যৰ নাটনি হয় সেই সময়ত। গতিকে এই নেপিয়াৰ গাছটো কিন্তু যথেষ্ট আমাৰ অসমৰ কাৰণে যথেষ্টখিনি হেৰি আছে, এটা প্ৰয়োজনীয়তা। এটা ঘাঁহৰ ভেৰাইটি লৈ আহিছোঁ আমি। আমাৰ অসমত বহুতো জেগাত বানপানীৰ সমস্যা। বানপানী হ'লে গৰু ছাগলীক খাদ্য দিব নোৱাৰে। তাৰ কাৰণে আমি ইয়াতো এনেকুৱা এটা ভেৰাইটি লৈ আহিছোঁ, যেনেকুৱা আপোনাৰ 4G নেপিয়াৰটো চলে, তেনেকুৱা এটা ঘাঁহৰ ভেৰাইটি আহিছে, যিটো নেকি পানীৰ মাজতো হ'ব। আপোনাৰ বানপানী হয়, 6 মাহ পানী থাকে, 3 মাহ পানী থাকে, কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনালোকে এইটো ঘাঁহৰ ভেৰাইটি লৈ লগাব। মই নতুন আনিছোঁ, এইটো চাওক সৰু আছে, বেছি এটা ডাঙৰ হোৱা নাই, সৰু সৰু আছে, 4 ইঞ্চি 5 ইঞ্চিলৈকে হাইট লৈছে। আৰু এনেকৈ আমি লগাইছোঁ। তো এইটো বহুত কষ্ট কৰি আনিলোঁ। এইটো আমাৰ ভাৰতবৰ্ষত নাই, এইটো ঘাঁহ ভাৰতবৰ্ষত নাই। এইটো কি, এইটো তাৰমানে একচুৱেলি এইটোৰ নাম য'ৰ পৰা তাৰ নামটো বেলেগ, কিন্তু এইটোক আমি নাম দিছোঁ ৱাটাৰ কিং নেপিয়াৰ। এইটো তাৰমানে ৱাটাৰ কিং নেপিয়াৰ, পানীৰ মাজতে জীয়াই থাকিব। বাকী যিমানকেইটা নেপিয়াৰ আছে এইবিলাক পানীৰ মাজত জীয়াই নাথাকে, জাষ্ট এইটো ঘাঁহ পানীৰ মাজত জীয়াই থাকিব। আৰু আপোনালোকে ইয়াতে আহিব, চাব পাৰিব ইয়াতে। এইটো যোৱা ভিডিঅ'ত আপোনালোকে চাইছিলে এইখিনি, ঠিক আছে, ইয়াতকৈ ডাঙৰ হোৱা নাছিল, বহুত সৰু আছিল। হাইট চাওক মোতকৈ বহুত ডাঙৰ হৈছে। এইটো কয় হাইব্ৰিড তুতি। তাৰমানে নুনি গছৰে 2টা ভেৰাইটি থাকে। এইটো এটা ভেৰাইটি আছে, এইটো হ'ল লোকেল, এইটো আমাৰ অসমত য'তে ত'তে পোৱা যায়। আৰু এইটো যিটো আছে এইটো হ'ল হাইব্ৰিডটো কৈছোঁ কিহৰ কাৰণে, চাওক এইটো এটা পাত চাওক, মোৰ হাতৰ 5টা আঙুলি একদম তাতকৈও ডাঙৰ হৈছে, আৰু তাতকৈও ডাঙৰ আছে, 1 ইঞ্চি ইফালে আছে। আৰু এইটো আমি ছাগলীৰ কাৰণে ৰাখিছোঁ। ছাগলীৰ প্ৰিয় খাদ্য ন এইটো? ছাগলীৰ প্ৰিয় খাদ্য, বহুত ধুনীয়া খায়। আৰু এইটো এবাৰ কাটিলে বহুতখিনি চুপ ধৰে। আপোনালোকে এটা দেখাই আছোঁ গছ, আপোনালোকে চাব পাৰিব। এইটো প্ৰথমবাৰ আমি কাটিছিলোঁ আৰু ইয়াত মাত্ৰ 2টা ডালে কাটিছোঁ। ইয়াতো চাব, এইটো এটা ডাল থাকিল, ইয়াতে এটা ডাল, 2টা ডালৰ পৰা চাওক বহুতখিনি আছে। আৰু এইটো জাষ্ট 15 দিনত ওলাইছে, বেছি দিন লগা নাই, 15 দিনতে এইটো ইমানখিনি ওলাই গৈছে। যদি আপুনি সাৰ চাৰ ধুনীয়াকৈ দিয়ে তেনে বহুত সোনকালে গ্ৰথ লয়। এইটো যিটো চাই আছে এইটো হ'ল হাতগা। এইটো তাৰমানে কি হৈছে,
আমি টেষ্টিঙৰ কাৰণে লগাইছোঁ ছাগলীৰ কাৰণে, জাষ্ট ছাগলী, গৰুৰ কাৰণে নহয়। এইটো তাৰমানে কি হয়, এইটো কাটি দিলে বহুত সোনকালে গ্ৰ'থ লৈ যায় আৰু এইটোৰ পাত চাওক, পাতবিলাক চাওক বহুতে দীঘল দীঘল থাকে আৰু পাতবিলাক তাৰমানে বহুতে ভাৰী থাকে আৰু ছাগলীয়ে কমখিনি খালেই ছাগলীৰ কাৰণে পেট ভৰি যায়। আৰু এইটো একচুৱেলি আমি প্ৰথমবাৰৰ কাৰণে লগাইছোঁ, আগত লগোৱা নাই আৰু মই অসমত ক'তো দেখাও নাই এনেকুৱা তাৰমানে এইটো ঘাঁহৰ ভেৰাইটি, কাৰণ মই বহুত জেগাত অলৰেডি ৰিটাৰ্ণ দি থাকোঁ, কিন্তু মই এইটো দেখা নাই। এইটো ক'ৰ পৰা অনা হৈছিলে? এইটো আমি মহাৰাষ্ট্ৰৰ পৰা আনিছোঁ। মহাৰাষ্ট্ৰ। প্ৰথমে বহুত প্ৰব্লেম হৈছিল, কিছুমান জেগাত মৰি গৈছে। ইয়াৰ ইয়াত আপোনাৰ চাব পাৰিব, আজি আমাৰ কিছু নেপিয়াৰৰ অৰ্ডাৰ আছিল, এইটো আপোনাৰ কাটিং চাব পাৰিব, এইবিলাক নেপিয়াৰৰ কাটিং আমি ইয়াতে ইফালে চাব পাৰিব আপোনালোকে। মোৰ ৰাইট চাইডে আছে আপোনাৰ বাংলাদেশী হাফ ৰেড নেপিয়াৰ, বাংলাদেশী হাফ ৰেড নেপিয়াৰ, আৰু এইটো হ'ল ছুপাৰ নেপিয়াৰ। ঠিক আছে, এইটোত অলপ প্ৰব্লেম কি আছে, এইটোত তাৰমানে ফ্লাৱাৰটো যেতি যেতি আহি যায় আৰু এইটো ছিজন আৰু আনছিজন কথা নাই। তাৰমানে বাৰিষা ছিজনত খেতিটো অলপ সেউজীয়া থাকে, কিন্তু আপোনাৰ ঠাণ্ডাৰ দিনত এনেকুৱা ফ্লাৱাৰ আহি যায়, প্ৰডাকশ্যনটো অলপ কমি যায়। ছুপাৰ নেপিয়াৰ। এইটো হ'ল MCN মাক্কা ক্ৰছ নেপিয়াৰ। আৰু এইটো গোটেইকেইটাৰ প্ৰডাকশ্যন বেছি, তাৰমানে গোটেইকেইটাৰ ভেৰাইটি আলাদা আলাদা, এটা এটাৰ লগত নিমিলে, কেতিয়াও নিমিলে। সেইকাৰণে আমি ডাঙৰ প্লট লৈছোঁ, য'ত নেকি আমি বিভিন্ন বিভিন্ন ভেৰাইটিৰ ঘাঁহ আমি ৰাখিব পৰা হৈছে। এতিয়া কথা হ'ল তাৰমানে আপোনাৰতো চাই আছে যে ইমান ডাঙৰ ঘাঁহৰ খেতি, মই একচুৱেলি কিহৰ কাৰণে লগাইছোঁ চাওক। মোৰ এটা ছাগলী ফাৰ্ম আছে আৰু মই ছাগলী ফাৰ্মত তাৰমানে কি কৰোঁ, ইয়াৰ পৰা ঘাঁহটো কাটি লৈ মেচিনৰ মাধ্যমত টুকুৰা টুকুৰা কৰি ছাগলীক দিওঁ। আৰু লগতে বহুতো মানুহ মোৰ তাত আহে তাৰমানে এইটো বিধান ল'বৰ কাৰণে, কাৰণ এইটো অল অভাৰ অসমত সব জেগাত এভেইলেবল নাই। আমি বহুত জেগাত পঠাইছোঁ, বহুতে এইটো চিনি নাপায় এইটো কি। এতিয়াও ৰাস্তা দি গ'লে তাৰমানে চাই থাকে যে এইটো কি ঘাঁহ, তাই আমাক সোধে। তেতিয়া আমি কওঁ যিটো আমি ছাগলী কাৰণে লগাইছোঁ বা গৰুৰ কাৰণে লগাইছোঁ, তেতিয়া আমাক বহুত কিবা কিবি সোধে আৰু মানুহে আহি কেনে ধুনীয়াকৈ চাই চিতি যায়, ফটো চটো উঠাই যায়। কথা এটা মই বাৰু সোধোঁ তোমাক। এতিয়া কথাটো হৈছে, এই যে নেপিয়াৰ গ্ৰাছৰ ধৰা মানুহে কি অকল গৰু ছাগলী খুৱাবৰ কাৰণে এই খেতিটো কৰে নে একচুৱেলি কিবা বেলেগ বিজনেছ পাৰ্পছ বা বিভিন্ন ধৰণৰ এইটো মানে কৰিলে ধৰা মানে কিবা লাভালাভ আৰু বেলেগ কি আছে মানে গৰু? দাদা বহুত ভাল এটা কুৱেশ্যন কৰিছে। তাৰমানে চাওক, আজিকালি আপোনাৰ চাব যে প্ৰত্যেক বজাৰৰ ছাইডত এনেকুৱা এটা বজাৰ থাকে য'ত নেকি ঘাঁহ কিনা বেচা হয় না। বহুত তাৰমানে মাষ্টৰ মানুহ আছে, এটা ঘৰত গৰু ৰাখে চকত, কিন্তু এখেতেতো তাৰমানে গাঁৱত যায়তো ঘাঁহটো ওলাই আনিব নোৱাৰে, কাৰণ টাউন এৰিয়াততো তাৰমানে ঘাঁহ চাহ তেনেকুৱা নাথাকে। গৰুটো এটা ঠাইতে বান্ধি ৰাখে। এওঁলোকে কি কৰে, এই টাউনৰ সেইটো জেগাত যায় কিছুমান ঘাঁহ কিনি আনি গৰুক দিয়ে। খালি মাষ্টৰ মানুহ নহয়, বহুত তেনেকুৱা মানুহ, চাকৰিয়াল মানুহ আছে, বহুত তাৰমানে কৃষক মানুহ আছে, য'ত নেকি তেওঁলোকৰ সময় নাই। আৰু আজিকালি আৰু এটা সমস্যা হৈছে যে খেতি মানুহৰ কি পথাৰ নাথাকে, মানে গৰু ছাগলী পথাৰ নাথাকে। সেইকাৰণে আপোনালোকে যদি এইটো ঘাঁহৰ খেতি কৰি যদি লৈ বজাৰত যদি বিক্ৰী কৰে, তথাপি এটা ভাল পইচা উপাৰ্জন হ'ব। মই যিটো চাইছোঁ, মোৰ যিটো প্ৰেক্টিকেলি ময়ো আগতে বিক্ৰী কৰিছোঁ, এতিয়াতো বিধানৰ কাৰণে গুচি যায়, মোৰ ইমানখিনি সময় নহয় বিক্ৰীৰ কাৰণে। আধা বিঘা মাটি যদি আপোনালোকে এইটো ঘাঁহ যদি বিক্ৰী কৰে, কমচে কম 15,000 পৰা লৈ 20,000 টকা পাব প্ৰত্যেক 3 মাহৰ মূৰে মূৰে। আধা বিঘা মাটি যদি বিশ্বাস নহয়, আপোনালোকে কেতিয়াবা ভিজিট কৰিলে মোৰ এটা খেতি চালে আপোনালোকে তাৰমানে বিশ্বাস কৰাৰ কাৰণে বাধ্য হৈ যাব। এইডাল গছডালৰ মানে কেনেকৈ ৰুব লাগিব এইটো বস্তুটো? এইটো আপুনি আপোনাৰ চাব পাৰিব, ইয়াতে অলপ ওচৰত আহিব চাব। এইটো যেতিয়া নেকি গছটো অলপ মেচুৰ হয়, তেতিয়া এনেকুৱা চূণৰ নিচিনা অলপ কালাৰ হৈ যায়। এইটো হাৰ্ড হৈ গ'ল। এইটো হাৰ্ড হোৱাৰ পিছত আমি কি কৰোঁ, ইয়াতে এটা কাটি দিওঁ, এটা দুটা গাঁঠি থাকে। এইটো আমি মাটিৰ তলত আধা লগাই দিওঁ, তাৰমানে আধা ওপৰত থাকে আধা তলত থাকে, আৰু লাহে লাহে এনেকৈ কুকি ওলাই যায়, এনেকৈ ঘাঁহ আপোনাৰ প্ৰডাকশ্যন পাব। এতিয়া ধৰা মাটিটো কেনেকুৱা? মাটিটো ধৰা শুকান লাগিব নে মাটিটো মানে সম্পূৰ্ণ ধৰা আমাক ধান খেতিৰ নিচিনা এনেকৈ? তাৰমানে কিয়, এইটো তাৰমানে লগোৱাৰ টাইমত যিহেতু আপুনি এইটো টুকুৰা লগালে, টুকুৰাৰ মাজত কোনো ধৰণৰ শিপা চিপা নাথাকে, সেইকাৰণে মাটিটো অলপ জেকা হ'লে বেছি ভাল। সেইকাৰণে আমি কি কৰোঁ, ঠাণ্ডাৰ দিনত আমি মাটিটো ভিজাই দিওঁ, আৰু বাৰিষাৰ ছিজনতো মাটিটো ভিজাই আছে, সেইটো টাইমতো লগাই দিলে হৈ যায়। কিন্তু বেষ্ট আপোনাৰ কি হয়, অলপ পানী দি লগালে ভাল, কাৰণ আপোনাৰ খেতিটো যাতে মিছ নহয়। ইয়াতো মোৰ ভিডিঅ'টো চাই কোনোবাই যদি ধৰ মানে এই খেতিটো কৰিব বিচাৰে, ইচ্ছুক কোনোবাই বিচাৰিলে তোমাৰ লগত কেনেকৈ যোগাযোগ কৰিব? দাদা ডিছক্ৰিপশ্যনত মোৰ ফোন নম্বৰ দিয়া থাকিব, আপোনালোকে তাৰ পৰা নাম্বাৰটো লৈ মোক কল কৰিব পাৰে বা হোৱাটছএপত মেছেজ কৰিব পাৰে। যদি আপোনালোকে এইটো ঘাঁহৰ বিধানৰ যদি প্ৰয়োজন আছে, ঠিক আছে, আপোনালোকে মোৰ হোৱাটছএপত বা কৈ দিলে যে মোক ইমান কাটিং লাগে, তেতিয়া আমি কাটিংটো টুকুৰা কৰি পেকেটিং কৰি আপোনাৰ তালৈ পঠাই দিম। যেতিয়ালৈকে আপোনাৰ হাতত মালটো নাপায়, তেতিয়ালৈ আমাৰ ৰিক্সত থাকিব। তাৰ আগত যদি কিবা 19-20 হয়, টোটেলি ৰিক্স মোৰ হাতত থাকিব, ঠিক আছে। আৰু আপোনাৰ যিটো মোক এডভান্স পে'মেণ্ট কৰিব, সেইটোৰ পৰা ছেফটি থাকিব। ঠিক আছে।